এয়া আজি আমি নতুন ডিউটি এটা বিচাৰি আহিছিলোঁ। তাৰপিছত এয়া চাওক ইমান ধুনীয়া ঘৰ চৰবোৰ, এইবোৰ মুঠতে এইবোৰ ক্লিন কৰিব লাগিব আৰু এইবোৰ ঘৰবোৰ কি ধুনীয়া পাৰ্কৰ নিচিনা এইবোৰ। তাৰপিছত এয়া চব বস্তু দেখিবলৈ পায়, এইবোৰ চব কি ধুনীয়া ধুনীয়া বস্তু। সেইটো আছে চুইমিং পুল, দেখিছা নাই? এইবোৰ ইয়াত মাছ আছে, ইয়াত বোলে দানা দিব লাগিব। তাৰপিছত এইবোৰ গছবোৰ চব কিমান ধুনীয়া ধুনীয়া লাগিছে, এইবোৰ গোটেই ধুনীয়া ধুনীয়া চাওক কি মজা লাগিছে পাই এইবোৰ চাওক। আৰু মই এইজনী তাৰপিছত চব আছে বাৰু দেই ইয়াত। এইবোৰ চব এইবোৰ নাচপতি গছবোৰ, এইবোৰ 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 চব এইজনী মানুহ বাই এইবোৰ জেগাবোৰ চব ইয়াত গোটেই পানী আছে, ৱাটাৰ। এইবোৰ চব এইবোৰ এইবোৰ পাৰ কৰিছে, এইবোৰ চব এইবোৰ 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 এয়া ইয়াত চব শিলগুটি আছে, ইয়াত চৰাই দুজনী আছে, ইয়াত পানী পৰি আছে, চব ঝাৰণা আগতে চৰচৰকৈ পানী এৰি থৈছে। তাৰপিছত ইয়াতো মাছ আছে, এইবোৰত মাছ আছে। এইবোৰ চব ঘাঁহবোৰ। তাৰপিছত এইবোৰ ঘৰবোৰ, তাৰপিছত এইবোৰ চব ঘাঁহনি। ইয়াত সৰু সৰু পোৱালিবোৰে ক্ৰিকেট খেলে, এইবোৰ জোলনাবোৰ আছে। তাৰপিছত এয়াই আৰু এইটোৱে ঘৰটো। তাৰপিছত এইটো চাগে গুদাম, চাগে কিবা কিবি বস্তু আনি থৈছে। তাৰপিছত এয়া এইবোৰ, তাৰপিছত এইবোৰ যি ডাঙৰ ডাঙৰ মুৰ্গী আছে দেখুৱাম দেই। ইমান ধুনীয়া ধুনীয়া মুৰ্গী, ইমান মজা লাগিছে, ইমান ধুনীয়া লাগিছে। এইবোৰ চব মুৰ্গীবোৰ চব কেনেকৈ ডাঙি আছে, এইবোৰ মুৰ্গীবোৰ, এইবোৰ চৰাই।